টুক্ৰেশ্বৰী মন্দিৰত আহিছোঁ আৰু মন্দিৰৰ ওপৰলৈ যাম। তাৰোপৰি ইয়াত যিমান বান্দৰ আছে ভয় লাগে বান্দৰ। ভিডিঅ'টো চাবচোন, দেখুৱাই আছোঁ শেষলৈ। আৰু আমি পালোঁ কৃষ্ণাই বজাৰ। যিহেতু আমি টুক্ৰেশ্বৰী মন্দিৰ যাম আৰু তাৰ বান্দৰ আছে, বান্দৰৰ কাৰণে আমি কল অলপমান লৈ ল'লোঁ ইয়াৰ পৰাই। আৰু কৃষ্ণাই হৈ আহিলে ইফালৰ পৰা আৰু গোৱালপাৰা টাউনৰ পৰা আহিলে এইটো ছাইডৰ পৰা। তাৰ মেইন ৰাস্তাৰ কাষতে আছে টুক্ৰেশ্বৰী দেৱালয়। আগতে ৰাস্তাটো বহুত সৰু আছিল কাৰণে গেটখন বহুত ভিতৰত আছিল, এতিয়া ৰাস্তাটো বহল হ'ল, এতিয়া মানে গেটখন ৰাস্তাৰ কাষতে আহি গ'ল। ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। আৰু আমি লৈ অহা কলখিনি ইয়াতে দি দিলোঁ। হাতত দি দে না, একো নাই। খাৰা হৈ থাকিলে একো নকৰিব না, একো নকৰিব না। একো নহয় দে, একো নহয় দে। এই সৰু ডাকত দি, এইটা সৰু ডাক দি। বিস্কুটও খায় না? বিস্কুট, মটৰ। আচ্ছা, মটৰ ভাল, গোটেইকেইটাই পাই যায়। মটৰ মই আহোঁতে কিবা কৰিম না। দিলে পালাব। আপুনি ইয়াতে বুট, মটৰ, বিস্কুট, কল আৰু যিকোনো ফল মূল দিব পাৰে। আৰু বান্দৰবিলাকৰ পানী পিয়া লাগিলে ইয়াতে টেপবিলাক নিজে খুলি তাৰমানে পানী খায়, কিন্তু সিহঁতে বন্ধ কৰি নিদিয়ে। আৰু জোতা চেণ্ডেল ইয়াতে থ'ব পাৰি। আৰু বান্দৰবিলাক তাৰমানে বিন্দাছ আপোনাৰ কাষেৰে গুচি যাব। আৰু টুক্ৰেশ্বৰী মন্দিৰৰ তলত এইটো আছে এটা দুৰ্গা মন্দিৰ। ইয়াতে দুৰ্গা পূজাৰ সময়ত বহুত ডাঙৰকৈ পূজা হয় আৰু বহুত ডাঙৰ মেলা হয় ইয়াতে। আৰু দুৰ্গা পূজাৰ সময়ত ইয়াত মহ বলি দিয়াৰো পৰম্পৰা আছে। ইয়াৰ চিৰিবিলাক কিবা বহুত ওখ ওখ, বহুত ভাগৰ লাগে। ইয়াত কিমানমান চিৰি আছে?
750 চিৰি অলপ ওপৰত উঠি আহি আপুনি প্ৰকাণ্ড শিলৰ মাজত এটা শিৱৰ মূৰ্তি পাব বহুত ধুনীয়া দেখিবলৈ এইটো আমিতো এদিন আছো আপনিতো ডেইলি কিমান বাৰ অহা যোৱা কৰে আমাৰ 3 4 5 পৰ্যন্ত ডেইলি হয় না বহুত কষ্ট কৰে আপোনালোকে আৰু মহাদেৱে যেতিয়া সতীৰ দেহটো কান্ধত লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিল তেতিয়াই সতীৰ জিভাখন এই ঠাইত পৰিছিল বুলি কোৱা যায় আৰু যেহেতু সতীৰ এটুকুৰা অংগ ইয়াত পৰিছিল সেই টুকুৰা শব্দৰ পৰা এই থানৰ নাম টুক্ৰেশ্বৰী হয় এই মন্দিৰত এটা ৰাজা বান্দৰ আছে এটা আছে নে এতিয়াও আছে ৰাতিপুৱা দেখা পাবি 10টা বজাত দেখা পাবি কেতিয়াবা 9টাতো দেখা পাব পাৰি আহিলে এনেই নাথাকে বহি ঘূৰি গৈ থাকে মানে যিকোনো সময়ত দেখা নাপায় আৰু পূজা দিব আহিলে ৰাতিপুৱা ঘৰত পাই যাব দেখা তাতে ভিতৰত বহি সোমাই খাই থাকে তলত নাযায় নেকি তলত নাযায় ওপৰতে থাকে আৰু মানে প্ৰসাদ দিলে ৰাজা বান্দৰ যিটো সেইটোৱে প্ৰথম খায় হয় না এইটো সেইটোৱে আৰু আহি আহি আমি শেষত এইখন চিৰি পাম আৰু এইখন চিৰিৰে উঠিলে আমি ওপৰৰ মন্দিৰটো পাম আৰু ফাইনেলি আমি টুক্ৰেশ্বৰী মন্দিৰৰ একেবাৰে ওপৰ ভাগত চাওক না ভাই কি ধুনীয়া ঠাই আৰু আমি কিমান ওপৰত আছো Oh my God, ধুনীয়া ঠাই আৰু টুক্ৰেশ্বৰী মন্দিৰৰ একেবাৰে ওপৰত এইটো পাৰ্বতী মাৰ মন্দিৰ বলক ভিতৰলৈ সোমাই যাওঁ এইটো হৈছে পাৰ্বতী মাৰ মন্দিৰ আৰু এয়া পাৰ্বতী মন্দিৰৰ পিছফালৰ অংশটো পিছফালৰ পৰা তললৈ চাওকচোন মানে ভাবিলে আচৰিত লাগি ইমান ওপৰত আছো আৰু শিলবিলাক কি প্ৰকাণ্ড শিল কিমান ওপৰত আছো আমি আৰু এইখিনিতে আছে পাৰ্বতী মাৰ যিখিনি অংগ মানে এই স্থানত পৰিছিল ইয়াতে এইখন হৈছে জিভাখন এইখিনি ঠাইত এইখিনি আছিল ওপৰৰ অংশটো পাৰিলে কেতিয়াবা আহিব বিৰাট ভাল লাগে বলক এতিয়া আমি তললৈ যাম আৰু যে এই হিলটো যে দেখিছে মই উঠি থকা হিলটো এটো তাৰ মানে ইমান ডাঙৰ হিল যে আমাৰ তাৰ মানে তিনিখনমান ছটাল লগ লাগালে যিমান ডাঙৰ হয় সিমানমান ডাঙৰ হিলটো আৰু এয়াই আছিল টুক্ৰেশ্বৰী মন্দিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকে পাৰিলে আহিব আৰু মোৰ ভিডিঅ'বিলাক চাব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই